মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে মই তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ এটা লেচন পাঠৰ নাম হৈছে 13 নম্বৰ পাঠ সাপ আৰু ভেকুলী। এই পাঠটো আমি পঢ়োঁ আহা। তোমালোকে মন দি শুনি যাবা। সাধুকথাসমূহ অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ। ই শিশুৰ সৃষ্টিশীল প্ৰতিভা আৰু কল্পনা শক্তিৰ বিকাশ ঘটায়। সাধুকথাসমূহৰ লগত কিছুমান নীতি শিক্ষাও জড়িত হৈ থাকে। সকলো জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন সাধুকথা মৌখিকভাৱে প্ৰচলন হৈ আহিছে। এই পাঠত তোমালোকক অৰুণাচলৰ টাংচা জনগোষ্ঠীৰ মাজত প্ৰচলিত এটি সাধু পঢ়িবলৈ দিয়া হৈছে। সাধুটোৰ জৰিয়তে তোমালোকে বন্ধুত্ব, নেতৃত্ব, সহযোগিতা আদি গুণসমূহৰ লগতে সমস্যা সমাধানৰ বাবেও চিন্তা কৰিবলৈ শিকিবা। এতিয়া আমি পাঠটো পঢ়োঁ আহা। পুৰণি কালত এটা পুখুৰীত হেজাৰ বিজাৰ ভেকুলীয়ে বাস কৰিছিল। ভেকুলীবোৰৰ এজন ৰজাও আছিল। সকলোৱে ভেকুলী ৰজাৰ কথা মানি চলিছিল। পুখুৰীটো আছিল সিহঁতৰ ৰাজ্য। তাত আটায়ে মিলা প্ৰীতিৰে বাস কৰিছিল। ভেকুলী ৰজাই ৰাজ্যখন পৰিচালনা কৰিবৰ বাবে কেতবোৰ নীতি নিয়ম বান্ধি দিছিল। আটায়ে সেই নিয়ম মানি চলিছিল। ভেকুলী ৰজাই গাঁওবুঢ়া, টেকেলা আদি বাদ দি ৰাজ্যৰ ভেকুলীবোৰকো দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল। এদিন ভেকুলী ৰজাই পুখুৰীটোৰ পাৰৰ এটা বহল শিলত আউজি ৰ'দ লৈ আছিল। ৰজাই মনে মনে ভাবিলে, মোৰ মৃত্যুৰ পাছত মোৰ সন্তানে ৰজা হৈ দেশ শাসন কৰিব। গতিকে কিছু নীতি নিয়ম বান্ধি থৈ যাব লাগিব। সেই কথা ভাবি ৰজাই এখন সভাৰ আয়োজন কৰিলে। তাত তেওঁ ক'লে, বিহু আহিলে প্ৰথম ময়েই গীত গাম আৰু নাচিম। বাকীসকলে মোৰ লগে লগে নাচিব। সভাত সকলো প্ৰজাই ৰজাৰ কথাটো সমৰ্থন কৰিলে আৰু সভা শেষ হ'ল। কিছুদিনৰ পাছত বসন্ত ঋতু আহিল। বসন্তৰ প্ৰথম জাক বৰষুণত গছ বনবোৰ জীপাল হৈ উঠিল। বৰষুণ অহাৰ আনন্দত ভেকুলীবোৰে ৰজাৰ কথা পাহৰি ঋতুক আদৰি গীত গাই নাচিবলৈ ধৰিলে। এই গীত ভেকুলী ৰজাৰ কাণত পৰিলত খঙত টিঙিৰি তোলা হৈ তেওঁ পুনৰ এখন সভাৰ আয়োজন কৰিলে। ভেকুলী ৰজাক ডা-ডাঙৰীয়াসকলে বুজাবলৈ ধৰিলে, মহাৰাজ, এয়া ঋতু বা উৎসৱৰহে গীত। তেওঁলোকে গাইছে গাওক, আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই। ৰজাই ডা-ডাঙৰীয়াৰ কথা নামানিলে। ফলত ৰজা আৰু প্ৰজাৰ মাজত মতানৈক্য হ'ল। ৰজাই প্ৰজাৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা ভাবিলে। আনফালে ডা-ডাঙৰীয়াসকলেও ৰজাক সিংহাসনৰ পৰা নমোৱাৰ কথা চিন্তা কৰিলে। মুখ ফুটাই কোনেও একো নকলেও আটাইৰে মনবোৰ গোমা হৈ থাকিল। এদিন ভেকুলী ৰজাই মিতিৰৰ ঘৰলৈ বুলি গৈ থাকোঁতে বাটত এখন শিলৰ পাহাৰ পালে। ইটো শিলৰ পৰা সিটো শিললৈ জঁপিয়াই যাওঁতে শিলৰ খুৰুঙত শুই থকা এডাল ফেটী সাপৰ বৰ খং উঠিল। বাহিৰলৈ ওলাই আহি ভেকুলীটোক ক'লে, তই মোৰ ৰাজ্যলৈ আহি এনেকৈ জঁপিয়াই জঁপিয়াই মোৰ শান্তি ভংগ কৰিছ কিয়? আজি তোক শুদাই নেৰোঁ। ভেকুলী ৰজাই ভয় খাই পলাবলৈ খোজোতেই সাপে ক'লে, কলৈ পলাবি? মোৰ যুঁজাৰুবোৰক মাতিলে চাৰিওফালে তোক মুহূৰ্ততে বেৰি ধৰিব। ভেকুলী ৰজাই তেতিয়া সাপৰ নেজত ধৰি তাক নাখাবলৈ অনুৰোধ কৰিলে। সাপৰ মন গলিল। সি সুধিলে, বাৰু কচোন তইনো কলৈ আহিছিলি? ভেকুলী ৰজাই ক'লে, এই পাহাৰখন পাৰ হ'লেই মোৰ মিতিৰৰ ঘৰ, তাইলৈকে আহিছিলোঁ। মই বৰ চিন্তাত আছোঁ। ভেকুলী ৰজাই পুনৰ ক'বলৈ আৰম্ভ কৰিলে, মোৰ ৰাজ্যৰ প্ৰজাই মোৰ কথা নুশুনা হ'ল। সিহঁতে মোক ৰজা ভাঙিবলৈ বিচাৰিছে। সেয়ে মোক সমৰ্থন দিব পৰা মিতিৰ বিচাৰি আহিছিলোঁ। সাপে ক'লে, মোৰ সমান শক্তিশালী তুমি কাকো বিচাৰি নোপোৱা। মোকে মিতিৰ পাতি লোৱা।
মোকে মিতিৰ পাতি লোৱা, মই তোমাৰ সমস্যা সমাধান কৰি দিম। ভেকুলী ৰজাই মনতে বৰ আনন্দ পালে আৰু ফেটি সাপডালক লগত লৈ পুখুৰী পালেগৈ। ভেকুলী ৰজাই সাপক থাকিবলৈ ঠাই উলিয়াই দিলে। সাপে ভেকুলী ৰজাক ক'লে, মই বাৰু তোমাৰ সমস্যা সমাধান কৰি দিম, কিন্তু মোক খাবলৈ নিতৌ এটা ভেকুলী লাগিব। ৰজা সন্মত হ'ল। এনেকৈ সাপে নিতৌ এটাকৈ ভেকুলী খাবলৈ ধৰিলে। এনেদৰে খাওঁতে খাওঁতে পুখুৰীটোত কেৱল ভেকুলী ৰজাহে বাকী থাকিলগৈ। এদিন সাপৰ ভোক লাগিলত ভেকুলী ৰজাক ক'লে, মিতিৰ ৰজা, মোৰ বৰ ভোক লাগিছে, খাবলৈ দিয়া। ভেকুলী ৰজাই ক'লে, পুখুৰীত দেখোন আৰু এটাও ভেকুলী নাই। যি আছিল সকলো তুমিয়ে খাই শেষ কৰিলা দেখোন। এতিয়া মই তোমাক ক'ৰ পৰা খাবলৈ দিম? সাপে ক'লে, মই নাজানো, তুমিহে মোক মাতি আনিছিলা। খাবলৈ নাপালে মই তোমাকে খাম। সাপৰ কথা শুনি ভেকুলী ৰজা বিপাঙত পৰিল আৰু সাপৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিবলৈ ধৰিলে। সি উপলব্ধি কৰিলে যে আগ-পিছ নুগুনি কাম কৰিলে নিজৰে বিপদ হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পালা আৰু লগতে এই ভিডিঅ'টোৰ লগে লগেই তোমালোকে পঢ়াৰ অভ্যাস কৰিবা। মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলোঁ। লগতে তোমাৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও পঢ়াৰ অভ্যাস গঢ়ি তুলিব পাৰে। আজিলৈ ইমানেই। অন্য এটা ভিডিঅ' লৈ মই তোমালোকৰ আগত আকৌ উপস্থিত হ'ম। আজিলৈ নমস্কাৰ।